Hi everyone, welcome back to my another vlog. আশা কৰো সকলো ভালে আছে, ময়ো ভালে আছো। আজি ওলাই আহিলো ভাষণৰ দিনা বিজয়া দশমী অকমান বুলু দেৱী মাক চাই আহো সেই বুলি আহিলো আমাৰ ওচৰতে থকা চান্দমাৰী ব্ৰিজৰ ওপৰত। ইয়াতে ভাবিছো ইয়াতে থাকিলে বহুত ধুনিয়াকে দেখা পাম। মানে এনেদৰে মাৰ প্ৰতিমা লৈ গৈ আছে এখন গাড়ীৰে। আমি ভাবিলো ইয়াতে উঠি চাওঁ মানে ঘাটলে মানে য'ত উটুৱাই ব্ৰহ্মপুত্ৰ ঘাটত আচলতে তাতে যোৱা নহ'লে তাতে বহুত ভিৰ হয়। সেইকাৰণে মানে ৰিধিক লৈ যাব দিগদাৰ হ'ল, সেইটো কাৰণে নগ'লোঁ। ইয়াতে চালোঁ। এয়া চাওকচোন পৰিৱেশটো ইমান ধুনীয়া, ইমান সুন্দৰ এটা পৰিৱেশ, মানুহে এনজয় কৰিছে। খুব ভাল লগা আচলতে। দুৰ্গা পূজা বুলি ক'লে উৎসাহ আনন্দ এনেকুৱা হয় আৰু মানুহৰ সকলোৰে মনত। এনেকৈ এখন গাড়ীৰে মাৰ প্ৰতিমা লৈ গৈ আছে। কোনখন ক'ত পূজা হয় এনেকৈ বেনাৰ লগোৱা থাকে। সেয়া চাওকচোন এখন গাড়ীত বেনাৰ লগাই এনেকৈ মাৰ প্ৰতিমা এনেকৈ লৈ গৈ আছে। সেয়া চাওকচোন মিউজিক ডিজে এনেদৰে এনজয় কৰে, নাচে, ডান্স কৰে। খুব ভাল লাগে আচলতে চাই পেলাই। সৰুৰে এনেকৈ চাই আহিছোঁ, আগতেও এনেকৈ বিজয়া দশমীৰ দিনা ওলাই আহোঁ, ভাল লাগে মনটো আচলতে। উটুৱা মানে ঘাটত গ'লে আৰু বেছি ভাল লাগে, কিন্তু ৰিধিক লৈ যাবলৈ অকণমান দিগদাৰ হয়, বহুত ভিৰ হয় আচলতে ইয়াত। সেইকাৰণে যোৱা নহ'লে ইয়াতে চালোঁ আমি। এয়া চাওকচোন ইমান ভাল লগা এটা পৰিৱেশ। মানে পূজা বুলি ক'লে ভাল লাগে বাৰু আচলতে। আৰু মানে মা আহে, দুৰ্গা মা কেইদিনমানৰ কাৰণে আহে, আকৌ গুচি যায়। খুব দুখ লগা আৰু খুব মানে আচলতে খুব দুখ লগা আৰু আনন্দৰবোৰো হয়। দুখো লাগে বাৰু, দুখটো লাগে আৰু আকৌ গুচি যায়, আকৌ মানে আগৰ দৰে হৈ যায়। পূজা কেইদিন মানে ইমান উৎসাহ হয় মানুহৰ, মানে ভালেই লাগে ওলাই আহি মানুহক দেখা পায়, সকলোকে লগ পোৱা যায়, ভাল লাগে আৰু পৰিৱেশটো। এয়া চাওকচোন পৰিৱেশটো খুব ভাল লগা আচলতে। মানুহ কিয় মানে মানুহ আচলতে আমাৰ ৰিধিৰ এইটো ফাৰ্ষ্ট পূজা বুলি ক'লেও মানে ভুল নহয়, কাৰণ তাই জনা হোৱাত 1.5 বছৰ হ'ল এতিয়া। তাই প্ৰথম পূজা এইবাৰ পাইছে। তাইও দেখি খুব ভাল পাইছে আচলতে এনেকৈ। সেইকাৰণে তাইকো এনেকৈ উলিয়াই লৈ আহিলোঁ, ভাবিলোঁ ইয়াতে চাওঁ ওচৰতে। এয়া চাওকচোন পৰিৱেশটো খুব ভাল লগা পৰিৱেশ। এয়া কেনেকুৱা পালে বাৰু মোৰ ভিডিঅ'টো জনাবচোন। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।